আজি মোৰ ফাৰ্মৰ ভিতৰখন আপোনালোকক দেখুৱাই আছোঁ কিমানখিনি মুৰ্গী বিক্ৰী কৰিলোঁ আৰু কিমানখিনি আছে গোটাই তথ্যটো আপোনালোকক দি আছোঁ। তাৰমানে মুৰ্গী প্ৰায় মই বিক্ৰী কৰিলোঁ, সেইটো ঘৰত মাত্ৰ দুটাই আছে। এই দুটা আছে কিয়, এই দুটা মানে খুটা খুটি কৰি ফিচা দুখন অলপ বেয়া দেখা হৈছে, সেইকাৰণে নিয়া নাই। এই দুটা ৰাখি থৈ দিছোঁ বাৰু, বিক্ৰী হ'ব। আৰু ইয়াতে আছে আপোনাৰ 8টা আছে, এইকেইটা অকণমান চকুৰ বেমাৰ হৈ আছে, সেইকাৰণে ইহঁতক ছেপাৰেটকৈ ৰাখিছোঁ। এইটো কোৱাৰেণ্টাইন চেণ্টাৰ তাৰমানে মোৰ, আৰু দেখিছে। আৰু এইফালে আছে মোৰ এইখিনি মুৰ্গী, মানে মুৰ্গীখিনি গোটাই বিক্ৰী কৰি শেষে কৰিলোঁ। ইয়াতে খালি অকল মানে মতা মুৰ্গীকেইটাই আছে, মাইকীকেইটা অলৰেডি বিক্ৰী কৰা হৈ গৈছে। ইয়াতে মাইকী মুৰ্গী নাই, অকল মতা মুৰ্গী আছে। ক'ৰবাত এটা না দুটাত আছে আৰু মাইকী মুৰ্গী, বাকী নাই। আৰু এইফালে দেখা পাইছে, এইফালে গোটেই ফাৰ্মখন খালী। এই ফাৰ্মখনো গোটেই খালী একদম, দেখিছে। গোটেই বিক্ৰী মানে সৰু থাকোঁতে এইখিনি বিক্ৰী কৰি দিলোঁ, যিহেতু কাষ্টমাৰ পাই গ'লোঁ আৰু সৰুতে মই বিক্ৰী কৰি দিলোঁ। বাকী এইফালে দেখিছেনে, এইফালে 2টা নে 3টা আছে। এই 3টা অলপ মানে বেমাৰী মানে অন্য একো নহয়, মানে খুটা খুটি কৰি মানে বেয়াকৈ মানে তেজ ওলাই গৈছে, সেইকাৰণে সিহঁতক সেইটোত ছেপাৰেট কৰি থৈ দিছোঁ। আৰু বাকী এইখিনি মুৰ্গী আছে, এইখিনি মুৰ্গীও মই মানে সোনকালে চেলে কৰি দিম, অকণমান ডাঙৰ হ'লে। আৰু মোটামুটি এইখিনিৰো চাইজ আহি গৈছে, 800-900 সেনেকুৱা হৈছে। আৰু গতিকে 1 কিলো চাইজ হ'লে, 1 কিলো প্লাছ বা 1 কিলো চাইজ হ'লে এইখিনি মই উলিয়াই দিম। তাৰমানে মই গোটাই মুৰ্গীখিনি শেষ কৰি পেলাই ফাৰ্মখনত আকৌ নতুনকৈ পোৱালি সোমাম। তাৰমানে কথাটো হ'ল কি, অলপ ফাৰ্মখনৰ ভিতৰত অলপ বালু মাটিও ভৰাব লাগিব। বালু মাটি ভৰাই ভালদৰে তাৰমানে চাফ চিকুণ কৰি ইয়াতে মই তাৰমানে আকৌ নতুনকৈ পোৱালি ভৰাম। আৰু মই পোৱালিখিনি প্ৰডাকশ্যন ঘৰতে কৰোঁ, জানে আপোনালোকে। গতিকে এইখিনি মই শেষ কৰি গোটেই ফাৰ্মখন চাফ চিকুণ কৰিম, অলপ মেৰামতি কৰিম, মেৰামতি কৰি অলপ বালু মাটি চাটি আকৌ ভৰাই দিম। তাৰপাছত মই আকৌ নেক্সট পোৱালি বেটছবিলাক ভৰাম মানে একেলগে। গতিকে দেখাই পাইছে ফাৰ্মখনৰ কণ্ডিশ্যন মোৰ। গোটেই মানে মুৰ্গীবিলাক শেষে কৰি দিলোঁ। আৰু কেইটামান আছে ইয়াতে, মানে 50টা বা 60টা সেনেকুৱা আছে, 50-60টাৰ ভিতৰত আছে। গতিকে বাকীবোৰ শেষে হৈ গ'ল। গতিকে আকৌ মই নতুন বেটছ ভৰাম। গতিকে এইটো ভিডিঅ' আজি মই ইমানতে সমাপ্ত কৰিলোঁ।